ব্যক্তি যোনে মানে জুবিন দাকে কিজানি ৰ'জ কৰা নাই বাকী যিমান ছিংগাৰ আছে মানে কাকো নেৰেখি ৰ'জ কৰিছে মানুহৰ পাৰ্চনেল মেটাৰ উঠাই লৈ ৰ'জ কৰিছে ই দিনো এনেকুৱা এটা মানুহ পৃথিৱীত যদি এলিয়ানকো পালে হয় নাই এলিয়ানকো কিবা ভুল ওলাই ৰ'জ কৰোৱাৰ কাৰণে মই এইটো ওপৰত বিতৰ্ক কৰাৰ কাৰণে কিবা ভুল আছিলে নেকি মোৰ মানে মই ভাবোঁ মোক অলপমান মানে যদি তেখেতে যদি ইয়াৰ আগত ৰাভা সংগীত গাইছিলে তেনেহ'লে মোৰ অলপমান ভুল আছিলে বুলি মই মানি লৈছোঁ কিন্তু তেখেতে চেল্ফি পৰি গ'ল ছাগলী মেকুৰ কুকুৰ জেচিপি কিবা পৰি গ'ল কেনেকৈ আপুনি ব্ৰেক মাৰিব আৰু সেই ভিডিঅ'টোৰ তলত উল্টা পাল্টা কমেণ্ট মোক গালি দি আছে কিবা দি আছে মই সেইবাবে কমেণ্ট দিয়াই বন্ধ কৰি দিছোঁ সেই ভিডিঅ'টোত ভিডিঅ'বিলাক লাইক কৰি মোৰ উৎসাহ বঢ়োৱা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰা আৰু ঘণ্টাটো এবাৰ মোৰ ভিডিঅ'বিলাক চাওক সকলোতকৈ আগত হাই ফ্ৰেণ্ডছ কি খবৰ ভালনে সকলোৰে মোৰ যোৱাকালিৰ ভিডিঅ'টোত জনাইছিলোঁ যে মণ্টুমণি শইকীয়াই ৰাভা দিৱসৰ দিন ষ্টেজত চেল্ফি গানটো গোৱাক লৈ আছামৰ ডেকাই ৰ'ষ্ট কৰিছিল আৰু সেই আছামৰ ডেকা ৰ'ষ্ট আৰু প্ৰাগ নিউজৰ নিউজ এটাক লৈ জেমি চেনেলটোত ভিডিঅ' এটা বনোৱা হৈছিল আৰু জেমি চেনেলটোৰ সেই ভিডিঅ'টোত মণ্টুমণি শইকীয়াই নিজৰ স্পষ্টীকৰণ দিছিল তাৰপিছত দেখিব পোৱা গৈছিল যে আছামৰ ডেকাই মণ্টুমণি শইকীয়াৰ ওপৰত বনোৱা ৰ'ষ্টটো ডিলিট কৰিলে তাৰপিছত আছামৰ ডেকাই আজি মণ্টুমণি শইকীয়া আৰু জেমি চেনেলটোৰ ওপৰত এটা ভিডিঅ' বনাই কয় যে আছামৰ ডেকাই মণ্টুমণি শইকীয়াৰ লগত ফোনত কথা পাতিছে আৰু মণ্টুমণিয়ে আছামৰ ডেকাক অলপ খঙত কথা কৈছে আপুনি চেল্ফি লেলেৰে গাই আছিলে সেইটো কথা কোৱা তেখেতে গাত লাগিলে আৰু মই থাম্বনেইলত দেখিছিলোঁ যে গায়কৰ নামত কলংক বুলি তেখেতৰ সেইটোত গাত লাগিলে আৰু মোক কৈছে যে এনেকুৱা কৰিব নালাগিছিলে তুমি মোক আগতে সুধি ল'ব লাগিছিলে তুমি কাৰ পাৰ্মিশ্যনত কৰিলা মই তোমাৰ খবৰ উলিয়াই আছোঁ লাহে লাহে আমুক তামুক তেতিয়া ময়ো ক'লোঁ যে মই আপোনাক ভয় কৰি আপোনাৰ লগত কথা পতা নাই যে মই আপোনাৰ লগত এটা কাৰণে কথা পাতিছোঁ যে আপুনি যদি বেয়া কামটো মানে সেইটো কাম কৰাই নাই আৰু মণ্টুমণিয়ে হেনো ফোনত কৈছে যে চেল্ফি গানটো গোৱাৰ আগতে ৰাভা সংগীতো গাইছে তেওঁ সেইবাবে আছামৰ ডেকাই ৰ'ষ্ট ভিডিঅ'টো ডিলিট কৰিলে আৰু আছামৰ ডেকাই ক'লে যে মণ্টুমণিৰ লগত তেওঁৰ একো নাই কিন্তু জেমি চেনেলটোত কোৱা কথাখিনিয়ে তেওঁৰ হজম নহ'ল আছামৰ ডেকাই জেমি চেনেলটোৰ সীমান্ত শেখৰ আৰু নেকিবৰ ওপৰত বনোৱা ভিডিঅ'টোৰ কথাও এই ঘটনাটোৰ লগত উদাহৰণ দি কয় আহিছোঁ এতিয়া আমাৰ নেক্সট ষ্টৰিটোলৈ ডিম্পু বৰুৱাই ৰিচেণ্টলি এটা ভিডিঅ' বনাইছিল কেনেকৈ ইমাৰ্জেঞ্চি চিচুৱেশ্যনত বাইকৰ ব্ৰেক মাৰিব পৰা যায় তেওঁৰ সেই ভিডিঅ'টোত বহুত উল্টা পুল্টা বেয়া কমেণ্ট অহাৰ বাবে তেওঁ সেই ভিডিঅ'টোৰ কমেণ্টবোৰ ডিচেবল কৰি দিয়ে আৰু সেই উল্টা পুল্টা কমেণ্টৰ ৰিপ্লাই তেওঁ কোনটোৱে ভিডিঅ'ত জনায় তেওঁ ভিডিঅ'টোত কয় যে যিসকলে তেওঁক বেয়া কমেণ্ট কৰিছে সিহঁতক ইউটিউবত বেলেগ বাইকৰ ভিডিঅ' চাবলৈ কিছুমান বাইক এক্সপাৰ্টে এইবোৰ ভিডিঅ' বনাই থৈছে আৰু তেওঁ সেই ভিডিঅ'বোৰৰ পৰা চাইহে দৰ্শকক ভালদৰে জনাবলৈ চেষ্টা কৰিছিল আৰু ডিম্পু বৰুৱাই কয় যে কোনো ভিডিঅ'টো ৰিচাৰ্চ নকৰাকৈ নবনায় ফ্ৰেণ্ডছ হয় তেওঁ ৰাইটেই কৈছে কাৰণ ময়ো সেই ভিডিঅ'বোৰ চালোঁ আহিছোঁ এতিয়া আমাৰ নেক্সট ষ্টৰিটোলৈ পুলক নিখাছৰ চেনেলটোত যোৱাকালি আছামৰ ডেকাক টাৰ্গেট কৰি এটা ভিডিঅ' বনোৱা হয় সেই ভিডিঅ'টোত আছামৰ ডেকাই টিকটক কৰাৰ ওপৰত ৰ'ষ্ট কৰিছে ভিডিঅ'টোত পুলক ৰাভাই বহুকেইটা পইণ্ট উলিয়াই ৰ'ষ্ট কৰিছে আছামৰ ডেকাই কৈছিল যে তেওঁক কোনোবাই চেলেঞ্জ কৰিছে কাৰণে তেওঁ টিকটকত ভিডিঅ' বনাই আছে কিন্তু পুলক ৰাভাই দেখুৱাই দিছে যে আছামৰ ডেকাক 8 মাহ আগতে সৌৰভ জ্যোতিয়ে চেলেঞ্জ কৰিছিল কিন্তু কিয় তেওঁ ইমান দিনৰ পিছত চেলেঞ্জটো একচেপ্ট কৰিলে নে তেওঁ ইমান দিন প্ৰেক্টিচ কৰি আছিল লিপচিং কৰিবৰ বাবে আৰু চেলেঞ্জ যদি কৰিছিল দুটা এটা বনাই এৰি নিদিলে কেলে কিয় এতিয়াও তেওঁ বনাই আছে টিকটক আৰু ৰ'ষ্টৰ শেষত আছামৰ ডেকাৰ বাবে এটা ডিষ্ট্ৰেক গাইছে পুলক ৰাভাই সো ফ্ৰেণ্ডছ মই আপোনালোকক পুলক নিখাছৰৰ ভিডিঅ'টোৰ সৰু ক্লিপ এটা প্লে কৰি দেখুৱাই দিছো কৰিছে মানুহৰ পাৰ্চনেল মেটাৰ উঠাই লৈ ৰ'জ কৰিছে ই দিনো এনেকুৱা এটা মানুহ পৃথিৱীত যদি এলিয়ানকো পালে হয় নাই এলিয়ানকো কিবা ভুল ওলাই ৰ'জ কৰি দিলা হয় তাৰে নাম আছামৰ ডেকা আমাৰ অসমৰ হীৰা তো মই এটা কথাই ক'ব খোজো আছামৰ ডেকাই ভিডিঅ' বনাওঁতে কিজানি ভাং খাই যায় সেইকাৰণে মাজে মাজে ইউটিউব এৰি টিকটক গুচি যায় আৰু যেতিয়া তাৰ আহি যায় হোচ তেতিয়া পুনৰবাৰ উঠি যায় তাৰ ৰ'জ কৰাৰ জছ সো এতিয়া লক্ষণীয় কথা যে আছামৰ ডেকাই এই ভিডিঅ'টোৰ ওপৰত কিবা ৰিপ্লাই কৰিবনে যদি আছামৰ ডেকাই কিবা প্ৰতিক্ৰিয়া জনায় তেতিয়াহ'লে নিশ্চয় জনাম আপোনালোকক আহিছোঁ এতিয়া আমাৰ নেক্সট ষ্টৰিটোলৈ আপোনালোকে জানেই চাগে যে যোৱা দুদিনৰ পৰা ফেচবুকত বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ মৃত্যু হোৱা বুলি অপপ্ৰচাৰ চলি আছে তাৰপিছত নিপন গোস্বামীয়ে সংবাদ মাধ্যমত জনায় যে তেওঁ একদম সুস্থ আছে মাত্ৰ বাথৰুমত পৰি ভৰি এখনতহে অলপ আঘাত পাইছে এই বিষয়ত ফুলফিল ইয়ৰ ড্ৰিম চেনেলটোত তেওঁৰ এটা ইণ্টাৰভিউ লোৱা হয় ইণ্টাৰভিউটোত জনায় তেওঁ নিজৰ স্বাস্থ্যৰ কথা আপোনালোকে যদি ফুলফিল ইয়ৰ ড্ৰিম চেনেলটোৰ ইণ্টাৰভিউ ভিডিঅ'টো চাব বিচাৰে তেতিয়াহ'লে লিংক ইন ডেছক্ৰিপশ্যন গৈ চাই ল'ব আৰু এনেকুৱা অপপ্ৰচাৰ চলোৱাটো সঁচাই লজ্জাজনক সুস্থ সবল মানুহ এজনক মৃত বুলি ৰিপ লিখি পোষ্ট কৰাটো অবাঞ্ছনীয় সেইবাবে যিকোনো কথা চালি জাৰি নচোৱাকৈ ক'ব নালাগে একো কৰিব নালাগে আৰু যিসকলে এনেকুৱা অপপ্ৰচাৰ চলাইছে তেওঁলোকৰ বিৰুদ্ধে আইনে কঠোৰ সিদ্ধান্ত ল'ব বুলি জানিব পৰা গৈছে সো ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব সো আজিলৈ আহিছোঁ থেংকছ ফৰ ৱাচিং বাই বাই